নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মোৰ ব্লগটো মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰি আছোঁ মিনি ব্লগ আৰু মই এটা ৰেচিপি লৈ আহিছোঁ মৰ্ণিং ব্ৰেকফাষ্টৰ এইটো আজি মই বনাম পহা চিৰা পোলাও কোনে আৰু এইটো হ'ল চিৰা মই তিয়াই থৈ দিছিলোঁ অলপমান যেতিয়া মানে তিয়াই কিনে এনেকুৱা টাইপ হৈ যায় ফুলি যায় তেতিয়া মই চিৰাটো লৈ লৈছোঁ তাৰপিছত চিৰাৰ লগত এড কৰিবলৈ এইটো ৰঙা বাদাম হয় বাকলি থকা আপুনি কাজু কিচমিচ সব এড কৰিব পাৰে আৰু মেগী মছলা চচ জলকীয়া বেহাৰ আকৌ এইটো নৰসিংহ পাত চেনি পিঁয়াজ আৰু ঘি এইটো ঘি এইখিনি আজি সামগ্ৰী আৰু পহা বনোৱা ৰাতিপুৱাই ব্ৰেকফাষ্ট এতিয়া মই বহাই লৈছোঁ কেৰাহীটো যিহেতু গৰম হ'ল আৰু মই এচামুচ ঘি দি লৈছোঁ আপুনি লগা হ'লে বেছিকৈও দিব পাৰে বেছিকৈ নিদিওঁ বেছিকৈ দিলেও অকণমান ধুনীয়া হয় টেষ্টটো তাৰমানে এচামুচ আৰু অলপমান এচামুচৰ আধা লৈছোঁ এইখিনি লৈ ল'লোঁ ঘিখিনি গৰম হ'ল আপোনালোকে যদি ঘি নাখায় ইয়াতে আপোনালোকে ৰিফাইন অইলো ইউজ কৰিব পাৰে এতিয়া মই বাকীখিনি সামগ্ৰী এড কৰি দিম বেহাৰ আৰু কেমেৰাটো অলপমান শ্বুট কৰোঁতে হিলি আছে যিহেতু এখন হাতেদি বনাইছোঁ আৰু এখন হাতেদি দি আছোঁ এইটো মই লৈছোঁ কলা বেহাৰ আৰু এতিয়া মই লৈছোঁ নৰসিংহৰ পাতকেইটা আৰু এইটো জলকীয়াখিনি আৰু ইয়াতে দিম পিঁয়াজ আৰু ইয়াতে দিম ইলাইচি লং গোন্ধটোৰ কাৰণে ইলাইচি আৰু লং দিছোঁ এইখিনি মই ভাজি ল'ম অলপমান লাইট ব্ৰাউন কালাৰ হোৱালৈ এইখিনি ভাজি ল'ম এতিয়া চিৰাখিনি যিহেতু অলপ লাইট ব্ৰাউন কালাৰ হৈছে আৰু আপোনালোকৰ ঘৰত যদি ভেজিটেবল থাকে ভেজিটেবলেৰে বনাব পাৰে মই চিৰাটো সকলো বস্তুৰে বনাই খাওঁ ভেজিটেবল থাকিলে যেনেকৈ গ্ৰীণ মটৰ গাজৰ আৰু এনেকুৱাকৈ গাজৰ গ্ৰীণ মটৰ ধুনীয়াকৈ কুচিকৈ কাটি ল'ব লাগে আৰু বিনছ এনেকৈ ভেজিটেবল থাকিলে আৰু টমেট'টো মেইন আজি মোৰ লগত টমেট' নাই তাৰ কাৰণে টমেট' কেটচাপ দিম টমেট'টো দিলে কি হয় এটা টেংগি এণ্ড চুইটনেছ ফ্লেভাৰ আহে মানে টেঙা মিঠা টাইপ ফ্লেভাৰ আহে কিন্তু বেছিভাগে চচেদি নবনায় বেছিভাগে বিলাহী দিয়ে চচটো এড নকৰে আজি মোৰ বিলাহী নাই কাৰণে মই চচটো এড কৰিছোঁ আৰু মই বেছিভাগ চাট মছলা দিও খাওঁ খোৱাৰ পিছত মই কি কৰোঁ চাট মছলা দিওঁ দি কিনে ধুনীয়াকৈ খাওঁ আৰু মোৰ মানে চিৰাটো বহুত ধৰণৰ বনাই কিনে খাওঁ মানে ভেজিটেবল থাকিলে ভেজিটেবলেদি খাওঁ নাথাকিলে এনেকৈ বনাওঁ আকৌ চিম্পল টাইপৰো বনাওঁ আজি যিহেতু চিম্পলে বনাইছোঁ বেলেগ দিনা মই ভেজিটেবলেদিও বনাই দেখাম আপোনালোকক বিলাহী মটৰ গাজৰ এতিয়া যিহেতু ছিজন নহয় মটৰৰ তাৰ কাৰণে মই মটৰনো ক'ৰ পৰা আনিম সেইকাৰণে ছিজন আহিলে আপোনালোকক ভেজিটেবলেৰেও বনাই দেখাম মই ইয়াতে বেছিভাগ ভেজিটেবল মই সকলোৱে এড কৰোঁ মানুহে এড নকৰিব পাৰে কিন্তু মই কেতিয়াবা ব্ৰকলিও দি দিওঁ ভজা ভাতৰ দৰে লাগে আৰু এইটো ভাজি লওঁ এতিয়া আৰু ইয়াতে দিম এতিয়া এইখিনি চেনি আৰু এইখিনি বাকল গুচাই লৈছোঁ মই কি কয় এইটো ৰেড বাদাম তাত এড কৰি লওঁ ইয়াতে মই এড কৰিলোঁ চচটো আৰু অলপমান হালধি দিম কালাৰৰ কাৰণে হালধি একচুৱেলি মই দিব লাগিছিল ঘিউতে কিন্তু মোৰ মিষ্টেক হৈ গ'ল আপোনালোকে বনালে হালধিটো যেতিয়া মানে ভেজিটেবল ভাজে ইয়াৰ পিঁয়াজখিনি ভাজে
আৰু যেতিয়া নৰসিংহ পাতখিনি দি দিয়ে তেতিয়াই অলপমান হালধি দিব, তেতিয়া কালাৰটো ধুনীয়া হয়, য়েল্ল' কালাৰ আহে। দি ল'ম সোৱাদ পৰিমাণ নিমখ, আপুনি যিমানখিনি খায় সিমানখিনি নিমখ দিব। মই বেছিভাগ হাতেৰে দিওঁ, মই চামুচেৰে মানে নাজানো। আৰু বাহিৰত বহুত আৱাজ আছে কাৰণ বৰষুণ দি আছে, বহুত ডাঙৰকৈ বৰষুণ দি আছে। এতিয়া ভাজি লৈ, এতিয়া যিহেতু হৈ গ'ল মোৰ চিৰাৰ পোলাও, আৰু চিৰা পোলাও ক'ব পাৰে, চিৰা ভাজিও ক'ব পাৰে, যি আপোনাৰ ইচ্ছা তাকে ক'ব পাৰে। আৰু এতিয়া যিহেতু বৰষুণ দি আছে, বৰষুণত গৰম গৰম চিৰা পোলাও এনজয় কৰি লওক। আপোনালোকে এনেকৈ ঘৰত ধুনীয়াকৈ চিৰা ৰাতিপুৱাই ব্ৰেকফাষ্ট বনাই খাব পাৰে। চিম্পল আৰু ইমান মেহনত নাই। আৰু চিৰাখিনি তিয়ালে, ভেজিটেবলখিনি ভাজিলে আৰু চিৰাখিনি দিয়ে 5 মিনিটমান ভাজিলে হৈ গ'ল আৰু খাই চাওক।